হৌ ক'ত যা তুই? ঘৰত যাওঁ ৰ। ঘৰত যা? ঘৰৰ পৰা অলপ কেনে খবৰ পাতি কেনে ক? মোৰো বেয়া নহয় দে, তোৰ কেনে? মোৰ বেয়া নহয় দে, ভালে মোৰো। কি হৈছে চাইকেল লৈ দেখো? চাইকেলে নিবা লাগিব ভাই। আৰু সেইৰে আহিলে চাইকেল চাইকেল চলাই আনিব লাগে। চলাব নোৱাৰা যি টায়াৰ দুটা ফুটছি দুটা পাম নহয় গৈছে একদম আৰু চেইন বেটো পৰিল। কেনেকুৱা দেই তোৰ চাকা নুফুটব, তই যি এটা হাতী এই হাতীটো উঠে যদি চাইকেলত এই চাইকেলে সহ্য কৰিব পাৰিব? ইমান দিন সহ্য কৰি আছে সিও চাইকেলে সিখানে চাইকেল গম পাইছা না? চাইকেল সিও সহ্য কৰিব পাৰিব লাগিব গম পাইছা না? তই যেন যাবি না ঘৰকে যাবি না? সঁচাকে যাবি ঘৰত? সঁচাকে যাম। এটা কাম কৰ তই চলে নিনবি চলে নেনো থেইলেও নিনবি ট্ৰেকিংকে নিম মই তুই দাঙি লৈ যা গম পাইছা না? তুই দাঙি নি কেন দাঙি নিলে সোনকালে তই যাবি ঘৰত হা চাইকেলখন তুই দাঙি নিয়া সোনকালে ঘৰত যাবি চাইকেলখনৰ কষ্ট নাপায় আৰু চাকা উঠবা নাই আৰু কোনো চাকা উঠবা নাই গম পাইছা? আজি বহি থকা দেখা এনেকে তেনেহ'লে 2 দিন পিছত দেখা পাবি মই গাড়ী লৈ যাম তোৰ একেদি তই চাইকেল চলাতে যাব দেচোন ভাই গাড়ী লৈ আছো যাই থাক বাইক লম দেচোন চাউণ্ড দেচোন কিমান দাম নাজানা? 1.5 লাখ টাকা 1.5 লাখ টাকা 1.5 লাখ টাকা দি বাইক লম মই 1.5 লাখ আৰু শুন এই দাঙি নিবি না চাইকেলখন দাঙি নিব চেষ্টা কৰিব লাগিব পাৰি বিদ্যা ক বিদ্যা বিদ্যা নিবি বিদ্যা বুলি বিদ্যা বাইক চলাব আছে দেখো দে 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 কি কৰিছা তই? তোৰ বাইক কি হ'লে? কি ভাই ভাই আহি আছে ৰ অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টত ফ্লিপকাৰ্টত অৰ্ডাৰ দেই আপগ্ৰেড হৈ এনেতো ডিলাৰৰ পৰা আনিব লাগে ভাই মোকো আহা নিদিবি কি তুই মোৰ তুই কি মোৰ তোক যে বাইক অৰ্ডাৰ দিব লাগে পাহৰি গেলি তুই মোক কি ইমান বছৰ লগ আছিল কলা অৰ্ডাৰ কৰিব আহিছে বাহিৰ আনি দিব লাগে মই নিজে ল'বি পাৰা যদি পাৰলি আৰু তোক কম দাম হ'ব আৰু কথা নকবি দেই ডাঙৰ কথা নকবি বাইকত উঠাবি না কোনবা দিনা বাইকত উঠি দে পেক পেক থবি বাইকত উঠি চলাবা নহয় যদি চাইছেন্স নাই আহিলা তই চলাবা নাহিবি দে উঠাম দে উঠলে হ'ব দে মোক তই উঠাম দে 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 তাৰপিছত কেনে খবৰ পাতি ভালে আছা? খবৰ পাতি আছোঁ তোৰ কেনে? বঢ়িয়া তোৰতো ভালেই হ'ব বাইক ল'বি মোৰ বঢ়িয়া হ'ব এদি যাম এই ৰাস্তা দি যাম এই ৰাস্তাটো লাগি যাম বহি থাকিব লাগিব একেলগে তেনেকৈ দে দে বাই 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 বাইক ল'ব খুদ্দা পইচা আছে ৰ তই জানা নেকি তোৰ পইচা নাই না ভৱিষ্যতে চাকৰি কৰি ল'বা পাৰিবি ভাল আছে ল'বি দে আশা ৰাখ আশাটো ৰাখছোৱে ৰ মোক উঠাবি তই জলদি তই উঠাম তোক কিয় নুঠাম কিন্তু উঠাব পাৰে নাই আমাৰ আগে দিনকে লৈ যাব কৈছি ৰ মোক উঠাম বুলি কেপি কৰিলিহে এইটো কেপিটো খোৱাব লাগিব ইয়াক নহ'লে কেনেকৈ উঠাব নে নুঠাবা উঠাব কেপি খাই যদি উৰে যায় এই নাযায় উঠাব বিশ্বাস এটা আছে ইয়াৰ ওপৰত সৰুতে লগ না আমি তেওঁক দেখোন লগ নহয় বুলি ক'লা ক'বা পাৰে এনে এই পইচা থাকিলে হ'ব এনে অহংকাৰ ইখানে দোষ দে তোৰ এখানে সংগী মোৰ জীৱন সংগী আশা ৰাখ হ'লে বাইক কিনিম বাইক কিনিম একদম যাম দে আৰু
ও আলু লাগবো দাদা দাদা আলু লওক পিঁয়াজ লাগবো দাদা ও দাদা মাত দিব দাদা মাত দিয়ক আলু লাগবো নেকি দাদা দাদা পিঁয়াজ লওক জিকা আছে গাজৰ আছে লওক দাদা ও দাদা আলু লগে দাদা কি কৰি আছা তই এতিয়া কি কাম কি কৰি তাই আলু বেছি বাইক লোৱা কথা আছিল কি হ'ল মই অহংকাৰ কৰিছিলোঁ ভাইয়ে অহংকাৰ কৰিব নালাগে অহংকাৰ কৰিলে পতা নহয় ই অহংকাৰ নকৰিলাক না বাইক কিনছি কৈছিলোঁ বাইক বেয়া পাইছা বেয়া কবি দে মই আৰু তোক বেয়া পাম বেয়া পাওঁ নি দে সেইকাৰণে অহংকাৰটো কৰিব নালাগে গম পাইছা না এতিয়া তই চাকৰি এটা কৰিব পাৰিলি না চাকৰি কৰি বঢ়িয়াকৈ পইচা ইনকাম কৰি তইও কিনিব পাৰিলি সেই বাইক আজি তোৰ এই অৱস্থা নহ'লা হৈ দিছে সেইবোৰ লৈছে দে মই দে আলু লৈ অলপ জিকা লৈ অলপ দে দিছোঁ নে নাম শুনা যাবি দে ধন্যবাদ দে ধন্যবাদ বৈ আছে নাপাবি দে নাপাওঁ দে কি কৰা কি বৈ আছে নাপাবি দে ধন্যবাদ দে বহুত সহায় কৰিছা ভাই এইখিনি বেছি ভালকৈ অলপ কিবা খাই ল'বি গম পাইছা না দে দে যাবি তেনেহ'লে দে দে মই যাম দে আহিম দে মই ইয়াতে থাকোঁ দোকানতে দে মই দে আহিবি দে ইয়াৰ পৰাই নিম আৰু মই দে যাম দে দে হাই ফ্ৰেণ্ডছ পোনপ্ৰথমে মই ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই